নমস্কাৰ বন্ধু বান্ধৱীসকল হয় মোৰ এই চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ হয় মই অবিনাশ ডেকা মই আজি এটা বিশেষ কথা ক'বলৈ গৈছোঁ মই অতি দুখেৰে জনাওঁ যে মই আজি এবছৰ ধৰি মই এই তৰকাৰী চেনেলটো চলাই আছিলোঁ হয় এই তৰকাৰী চেনেলটোত আপোনালোকে অসমীয়া সেলিব্ৰিটিৰ কি বুলি কয় যি অসমীয়া সেলিব্ৰিটিৰ মানে পৰিয়াল হয়তো লাইফষ্টাইল এইবিলাকৰ ওপৰত মই ভিডিঅ' আপলোড কৰিছিলোঁ কিন্তু মই মনিটাইজেশ্যনৰ কাৰণে আজি 3 মাহ আগতে এপ্লিকেশ্যন কৰিছিলোঁ কিন্তু মোৰ চেনেলটো মনিটাইজেশ্যন নহ'ল কাৰণ কি হ'ল ইউটিউবৰ পৰা এতিয়া নতুন ৰুল হৈছে যে কোনোবা ফটো নিজৰ ফেচখন নানিলে বা ফটোৰ আধাৰত আপোনাৰ চেনেল মনিটাইজ নহয় গতিকে নতুন ইউটিউবাৰসকলক মই জনাওঁ যে যদি আপোনালোকে ভিডিঅ' বনাবলৈ খোজে তেতিয়াহ'লে নিজা কণ্টেণ্ট দিয়ক নিজা কণ্টেণ্ট নিদিলে তেতিয়াহ'লে আপোনালোকৰ এই চেনেলটো মনিটাইজেশ্যন নহ'ব কাৰণ এতিয়া বহুত ষ্ট্ৰিক হৈছে ইউটিউব হয় মোৰ চেনেলটো কি বুলি কয় 12,000 ছাবস্ক্ৰাইবাৰ হওঁ আৰু মোৰ 2 মিলিয়ন ভিউৱাৰ্ছ অল টোটেল ভিউজ লাইফ টাইম ভিউজ 2 মিলিয়ন হ'বলৈ গৈ আছিলে কিন্তু মই দুখেৰে জনাওঁ যে মই আগৰ যিবিলাক ভিডিঅ' লাইফষ্টাইল বা এইবিলাকৰ ওপৰত ভিডিঅ' বনাইছিলোঁ এইবিলাক ডিলিট কৰিব লাগিব নহ'লে বা নেক্সট মান্থত মই আকৌ ৰিএপ্লিকেশ্যন কৰিব পাৰিম মনিটাইজেশ্যনৰ কাৰণে নহ'লে যদি ভিডিঅ'বিলাক ডিলিট নকৰোঁ তেতিয়াহ'লে মোৰ মনিটাইজেশ্যন নহ'ব তেতিয়া যিবিলাকে মোৰ এই ভিডিঅ'বিলাকত সঁহাৰি জনাইছে তেওঁলোকক মই অশেষ ধন্যবাদ জনাইছোঁ হয় মই এতিয়া কওঁ যে মই সেই ভিডিঅ'বিলাক ডিলিট কৰিম গতিকে মোৰ নতুন আপকামিং ভিডিঅ'বিলাক হ'ব মানে আপোনালোক হয় মোৰ নতুন ভিডিঅ'বিলাক আপকামিং ভিডিঅ'বিলাক হ'ব যে সৰু সৰু চেলিব্ৰিটিবিলাকৰ মই ইণ্টাৰভিউ ল'ম আৰু কি বুলি কয় আমাৰ গাঁও এলেকাৰ যিবিলাক মানে অখ্যাত ব্যক্তি আছে কিন্তু তেখেতসকলৰ কামবিলাকো বহুত ভাল হয়তো সংস্কৃতিৰ লগত জড়িত তেওঁলোকৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰিম আৰু মই ব্লগ বনাবলৈ চেষ্টা কৰিম দ্বিতীয়তে হৈছে কি মই সৰু সৰু শ্বৰ্ট ফিল্ম বনোৱাৰ বহুত ইচ্ছা আছে মই দিবলৈ চেষ্টা কৰিম যদি মোৰ এই ভিডিঅ'বিলাক আপোনালোকে সঁহাৰি জনায় তেতিয়াহ'লে নিশ্চয় মই আনন্দিত হ'ম আৰু মই নতুনকৈ মনিটাইজেশ্যনৰ কাৰণে এপ্লিকেশ্যন কৰিব পাৰিম নিশ্চয় হয় মোৰ এই চেনেলটো আপোনালোকে যদি ভাল লাগে তেতিয়াহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব প্লিজ শ্বেয়াৰ ইট এণ্ড অলছ' লাইক ইট থেংক ইউ